Hello friends, welcome to my YouTube channel. আজি মানে কি বৰশীটো পাইছিলো মই টোপা নাই আমাৰ এই দাদাইটো পাইছিলে দাদাই আজি আমাৰ ফিচাৰীত আকৌ এটা মাছ পালে এইটো গাছ কাপ চাওঁ তাতে ফলটো মাছ বৰশীত লাগিলে আজি এইটো ফিচাৰী এইটো বাহু নহয় গাছ কাপ এতিয়া বৰ্তমান এতিয়া কাটিব লৈছে দাদাই আমাৰ নিজৰ ঘৰৰ ফিচাৰী আমি টোপাই আছিলো কিন্তু পোৱা নাছিলো দাদা আজি আহি এইটো উঠাই দিলেহি 2 কেজি মান হ'ব বাৰু বেছি নাই ঘৰৰ তাকে আজি টেঙা জোল খাব লাগিব আৰু কাৰণে যোজা কৰা হৈছে এয়া আমাৰ ৰান্ধনী আমাৰ দাদা মানে মোৰ জেঠী হয় আজি আহিছিলে দাদা তাৰপৰা দাদাই মাছটো পালা যে কাৰণ দাদাকে মায়ে লগাই দিলে বনাবৰ কাৰণে আজি ৰাতি খানাটো এই বৌয়ে পাচলি কাটি আছে দাদাক সহায় কৰি দিছে অকলে মানুহটোক কৰিবলৈ দিবলৈ বেয়া পাইছে আৰু এয়া পাচলি কাটি আছে এইফালে আলু গুটি এয়া পিঁয়াজ নেমু তাৰপিছত জলকীয়া আৰু এইফালে জিকা এইফালে আৰু এয়া মাছ চাওঁ এয়া মাছ আৰু এয়া মাছৰ পেটুটো আমি কলডিলৰ লগত বনাম বুলি ভাবিছোঁ কি হয় আজি ফাৰ্ষ্ট খাই চাম বনাই মা আৰু এয়া ভতিজা আজি মানে মোৰ ঘৰ একদম ভৰি আছে আজি আৰু এইফালে আমাৰ মা এয়া বহি আছে এয়া বিয়নী দুই বিয়নী বহি আছে বৰ্তমান চৰচৰণি আৰম্ভ কৰি দিলে আৰু কেৰাহীত মাছে চৰচৰণি আৰম্ভ কৰি দিছে এইফালে আমাক